Hello guys, মই অন্যটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে হয়তো স্বাভিমান ধাৰাবাহিকখন নিশ্চয় চায়। হয় বন্ধু-বান্ধৱীসকল, স্বাভিমান ধাৰাবাহিকখন আজি খণ্ডটি বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। হয় বন্ধু-বান্ধৱীসকল, আজি খণ্ডটি মোৰ ভিডিঅ'ত অকণমান আমি আজি খণ্ডটি হ'ব লগা প্ৰমো চাওঁ হওক। যদিহে ভাল লাগে তেন্তে ভিডিঅ'টো লাইক কৰিবলৈ একদমেই নাপাহৰিব। তুমি যি ভাল দেখা কৰা, কিন্তু মা এতিয়া আমাৰ আৰ্থিক অৱস্থা আগৰ দৰে হৈ থকা নাই। কেনেকৈ ৰিমলিক বাহিৰলৈ পঢ়িবলৈ পঠাও? তাৰ ব্যৱস্থা মই কৰিছোঁ। ইমান দিনে আমি ৰিমলিৰ বিয়াৰ বাবে যিখিনি টকা সাঁচি ৰাখিছিলোঁ, এতিয়া সেইখিনি কামত আহিব। কিন্তু মা সেয়াতে বিয়াৰ বাবে থোৱা পইচা। তাৰ আগতে মানুহ হিচাপে যোগ্য হৈ লওক, তাৰ পিছত বিয়াৰ কথা চিন্তা কৰিম। ভিডিঅ'টো চাই কেনে পালে? যদিহে মোৰ ভিডিঅ'টো প্ৰথম আপোনালোকে চাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব।